কেতিয়াও ভবা নাছিলোঁ মই ভাবিছিলোঁ কেমেৰাটো উঠাওঁ আৰু কৈ যাওক হে গুড মৰ্ণিং ফ্ৰেণ্ডছ মোৰ নাম এনেকুৱা বুলি ভাবিছিলোঁ কিন্তু কি কৰিম এতিয়া মোৰ চাব লাগে কেমেৰাত কিন্তু মই চাই আছোঁ ডিছপ্লেত তাৰ কাৰণে অলপ কিবা বেলেগ যেন লাগি আছে তো সেইবোৰ বাদ দিওঁ বাৰু এতিয়া আৰম্ভ কৰোঁ এতিয়া বাজি আছে ৰাতিপুৱাৰ 5:30 আৰু মই অকলে ওলাইছোঁ ৰাস্তাত ফুৰিব ওলোৱা নাই বাৰু মই যাম গুৱাহাটীলৈ কাৰণ মোৰ ভাইটিয়ে এটা কেমেৰা ল'ব বুলি কৈছে আৰু তাই লগ ধৰিছে মোক তো সেইবাবে মই তাহাঁতৰ ঘৰত যাই আছোঁ 5টা বজাত আহিব কৈছে মোক 5:30 বাজি আছে আৰু মহাভাইটাও অহাই নাই আৰু এইজন মহাশয়ে ল'ব কেমেৰা ফিলিং কেনেকা ফিলিং একদম ফাটাফাটি কি কেমেৰা ল'ব Sony Alpha A7 III তাৰ প্ৰাইচ কিমান প্ৰাইচ কিমান হ'ব 1.5 লাখ মান পপ্পা 1.5 লাখৰ কেমেৰা আৰু আহি পাই গ'লো আমি গুৱাহাটী আহিম আৰু ট্ৰেফিক জাম নাপাম এনেকুৱা হ'বই নোৱাৰে লাজ লাগে কিন্তু গুৱাহাটী হৈ এইখন লাজ কৰি লাভ নাই হা আৰু আহি আমি পাই গ'লো ছনী চেণ্টাৰ ভাইটিহঁতে এতিয়া কেমেৰা চোৱাত বিজি আছে আৰু মই অলপ ভিডিঅ' কৰি আছোঁ কেমেৰা লোৱা হ'ল এতিয়া পুৰা ৰিলেক্স হৈ যাই আছোঁ ঘৰৰ পিনে ৰাস্তাতে যদি ধাবা নাইবা হোটেল পাওঁ তাত সোমাব লাগিব কাৰণ আমাক সকলোকে বহুত ভোক লাগিছে কেমেৰা লোৱাৰ খুজি চাহ নাই এবাৰ তাৰ মুখত আহি নেৰা হৈছে